গাৰো ভাষাটো বোলে ভালকে জান ঘৰৰ পৰা ওলাই হেল্ল' দোস্ত আজি আমি যাম এটা জাগাটাৰ নাম হৈছে মানে গান এটা আছে না শ্বিলঙৰ একা বেকা দীঘলীয়া বাট আজি আমি ক'ব পাৰিম খাৰখুটা একা বেকা দীঘলীয়া বাট আমি তাতে যাম মানে ৰাস্তাবোৰ চাম কেনেকুৱা মানে তাত মানে টাৰ্ণিং কেনেকুৱা তাতে মানে এনেকৈ আপ আছে সেই পাহাৰবিলাকত যাম বাৰু মানে জাগাটোৰ নাম হৈছে খাৰখুটা মানে কিছুমান মানে তাতে টাৰ্ণিং আছে কিছুমান মানে আপ আছে পাহাৰৰ ওপৰেদি যাব লাগে মানে সেই তাকে আজি মই চাব যাম লগতে আপোনালোকক দেখুৱাই দি আছোঁ মানে জাগাটো কেনেকুৱা ভিডিঅ'টো শুৰু কৰিব পাৰে তেনেহ'লে ব্লগ হুলালালালা তো বন্ধুসকল মই আজি এটা জাগাত যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক চাই ভাল পাব মানে কিছুমান টাৰ্ণিং আছে আপ ডাউন পাহাৰৰ ৰাস্তা তাতে যাম বাৰু itu susan deh iya my god turun dia itu susan tuh দেখা পাইছে নিশ্চয় মন্দিৰ এটা আছে শ্মশানৰ দুধনি শ্মশান বুলি কয় এইটো শ্মশানটো হয়তো হৰণ মাৰিব লাগিব তো বন্ধুসকল দেখি আছে এই পাহাৰ দেখি আছে এই পাহাৰবিলাকতে আমি যাম এই পাহাৰেদি উঠিম আমি তো চাই থাকক পাহাৰৰ ৰাস্তা কেনেকুৱা মানে পাহাৰৰ ওপৰে পাকি ৰাস্তা আছে সেই পাহাৰবিলাকত কি ধুনীয়া চিনাৰী আপোনালোকে আহিব পাৰে ইয়াতে চাই লওক ধুনীয়া খেতি কৰিছে ধান খেতি কৰিছে সেইপিনে ধান খেতি কৰিছে গছ গছনিৰে ভৰা আপোনালোকে চাই থাকক ভিডিঅ'টো মজাকৈ ধুনীয়াকৈ মানে আগতে সুধিব লাগিব মানে পাহাৰটো মানে মেঘালয় পৰে না সেই পাহাৰটো মেঘালয় পৰে যে মেঘালয়ত সোমাব দিয়ে নিদিয়ে আগতে সুধি ল'ম যদি সোমাবলৈ দিয়ে তেতিয়াহ'লে আমি সেই পাহাৰেদি যাম তথাপিও চাম একবাৰ ৰাস্তাবিলাক কেনেকুৱা মেঘালয় বৰ্ডাৰ আছোঁ মানে সোমাইছোঁ মেঘালয়ত সেইটো পাহাৰটোৰ চিন মানে আসাম মেঘালয় বৰ্ডাৰ মেঘালয় সোমাইছোঁ খাৰখুটা যাব দিয়ে নাই দিয়া খাৰখুটা যাব পাৰে না একোতো নকয় এই শিবুঙত এই যে পাহাৰতে পাৰ হৈ যেত না অঁ নহয় এদি যাম আৰু মানে মই এইপিনেদি যাম বাজারে যাব নোৱাৰিব না হয় নেকি সেই আধা লাগিতে যাব পাৰে হয় নেকি
দে যাং ৰ তো ভাই খাৰখুটাটো সোমাব নিদিয়ে কৈ আছে মানে খাৰখুটা হৈ ওলাব নোৱাৰিম আৰু বন্ধুসকল মই আজি দেখুৱাম যে গাঁৱত কেনেকৈ ল'ৰা ছোৱালীবিলাকে খেলি থাকে এয়া চাওক দেখিছে কিমান ধুনীয়া হা 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 ক হা হা ক তো দেখিলে বন্ধুসকল কেনেকৈ খেলি থাকে কিবা ধুনীয়াকৈ টাউনৰ নিচিনা নহয় আৰু মানে এতিয়া গাঁৱত মানে অলপ বেলেগ মানে চিষ্টেমবিলাক চাই লওক কেনেকুৱা আছে ল'ৰা ছোৱালীবিলাক কি ধুনীয়াকৈ খেলি আছে না মাইনা হেল্ল' ক হেল্ল' ক हेलो লাইক কৰিব ক लाइक करो ছাবস্ক্ৰাইব কৰিবি ক দি চবে দি যাং দেই তো বন্ধুসকল দেখিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ খেলি আছে টাটা সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে ধুনীয়াকৈ সেই আমাৰ কৃষ্ণ ভাইক লগ পাইছোঁ তেখেতক লৈ যাওঁ আজি মানে অকলে যে অলপ ৰিক্স হয়তো আমাৰ লগত আছে কৃষ্ণ ভাই চিনাকি কৰি দি আছোঁ ভিডিঅ'টো চাই লওক এইটো ৰাস্তা দি যাব লাগিব এইটো ৰাস্তা দি শিলপাৰা অলপ আগত বাজাৰ আছে বাৰু কেতিয়াবা দুখাই দিম বাজাৰটো এতিয়া আমি ইভিনিঙত আছোঁ ইভিনিং 4:30 বাজিছে এতিয়া মেঘালয় মানুহ সুধিছে দাদা খাৰখুটা মানুহগিলা তো বন্ধুসকল দেখিছে কিমান ধুনীয়া নাজাৰা মানে দেখি ভাল লাগছে আৰু মানে তো এইটো পুখুৰীটো দেখিছে আপোনালোকে এই পুখুৰীত মাছ মাৰে এই পুখুৰীত মাছ মৰা ভিডিঅ' আছে মোৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰিব নাইবা আই বাটন আছে সেই আই বাটনত চাব এইটো এটা ৰেষ্ট হাউচ ৰাস্তা বেয়া বৰষুণ পৰি দিছে অলপ আগতে অলপ আগৰ পৰা বাৰু অলপ ভাল আছে ৰাস্তাবিলাক মানে মোৰ অলপ প্ৰব্লেম হয় মানে মেঘালয় ঘূৰিলে আৰু মানে গাৰোৰ ভাষাটো মই নাজানো যে এই মিহিলিমা বুলি কয় এইখিনি জেগাটো মিহিলিমা বৰ্তমান আমি পূৰা মেঘালয় আছোঁ আৰু এইটো আপ এইটোৰ পৰা আমাৰ আপ শুৰু হয় আপোনালোকে চাই লওক কেনেকুৱা আপ এই কোণা সেই কোণা দেখাই পোৱা নাযায় তো বন্ধুসকল দেখিছে কিমান ওপৰত দেখিছোঁ তো দেখিছে বহুত ওপৰত আহিলোঁ
মানে 2 নম্বৰত উঠিব নোখোজে গাড়ী। মানে বাপৰে বাপ, এই নিজৰৰ পানী আহি আছে। বহুত এতিয়া ডাউন আহি আছে। ইমান ধুনীয়া ৰাস্তা, মানে এইফালে ফুৰি ভাল লাগে আৰু আপোনালোকে আহিব পাৰে এইটো ৰাস্তাত, চাব পাৰে মজাকৈ ধুনীয়াকৈ, মানে গাড়ী আহি লৈ কিনে আহি চাব পাৰে কি ধুনীয়া ৰাস্তা, মানে জেগাটো মানে ভাল লাগে। আপোনালোকে পিকনিকো আহিব পাৰে ইয়াতে, মানে দেখি নাজাৰাটো ইমান ধুনীয়া লাগে। মানে নিজৰৰ পানী আহি আছে। পাহাৰৰ পৰা নামি আছোঁ। কি ধুনীয়া ৰাস্তা, টাৰ্ণিং, ইমান টাৰ্ণিং। মানে বহুত ভিতৰীয়া জেগাত আহিছোঁ মানে আমি, বহুত ভিতৰ হয় মানে, এটা মানে অসমীয়া ভাষাৰ কোনো প্ৰভাৱেই নাই। তো বন্ধুসকল চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু কিছু দূৰ আমি যাম। আগত আৰু আপ আছে না, হয় নেকি? চাহ দোকান ক'ত পোৱা যাব? চাহ দোকান চাহ খাবি নেকি? ইয়াতে খাবি? চাহ খাবি? প্ৰত্যেকটো নাপায় নেকি? নাই না? নাই না? তো নাজাৰা দেখিছে আপোনালোকে, ধুনীয়া নাজাৰা। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকক, আপোনালোকে ছাপোৰ্ট কৰক। এনেকুৱা ভাল ভাল ভিডিঅ'বোৰ দেখুৱাই থাকিম। মানে মেঘালয় কিছুমান ৰাস্তা আছে, এনেকুৱা ৰাস্তা আছে মানে, আৰু ভিতৰত বহুত আছে। তো আপোনালোকে যদি ছাপোৰ্ট কৰে আমি নিশ্চয় বনাব পাৰিম। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ভিডিঅ'বোৰ। তো আগততো ৰাস্তাটো বেয়া আছে নেকি? যাব পাৰিব না? তো চেষ্টা কৰি চাওঁ একবাৰ। তো রাস্তা বেয়া আছে,
বন্ধুৰ মতে ৰাস্তাটো অলপ বেয়া মানে পাৰ হৈছোঁ কেনেবাকৈ আৰু সেই আগত অলপ চাহ খাই আহোঁ না দোকান তো বন্ধু দেখিছে ৰাস্তাবিলাক পাকা ৰাস্তাৰ মাজে মাজে ৰাস্তাও বেয়া আছে কেনেকুৱা ৰাস্তাবিলাক বাপ্পা ঐ ৰাস্তাবিলাক মানে পাকা বনাইছিলে ফাটি গৈছে পাকাবিলাক নিজৰ পৰা পাকা বনাইছিলে ৰাস্তাবিলাক পাকা বনোৱাৰ পিছত মানে এতিয়া ফাটি গৈছে পাকাবিলাক বহুত মানে আমাৰ ভয় লাগি আছে বন্ধুসকল বহুত মানে ভয়ো লাগি আছে মানে বহুত ইয়াতে মানে বহুত ভিতৰীয়া জেগা মানে ইয়াতে এইটো মানে জেগাটো মানে কোনো অসমীয়া ভাষা বেলেগ ভাষা নাজানি আছে খালি নিজৰ ভাষাটো জানি মই লৈ গৈছিলোঁ অলপ মানে ভয় কৰোঁতো তাৰ মানে ইয়াক লৈ গৈছিলোঁ মই মানে গাৰো ভাষাটো ভালকৈ নাজানো এইটো আমাৰ কৃষ্ণ এদিয়া ৰাভা
মানে মোৰে ভাইটি নিচিনা আৰু মানে গাৰো ভাষাটো মানে ভালকৈ জানে সেইকাৰণে মানে তেখেতক মই লৈ গৈছিলোঁ মানে আমি অলপ গাৰো ভাষাটো নাজানোতো মানে সেইকাৰণে অলপ প্ৰব্লেম মানে চলে আৰু মোৰ সেইকাৰণে মানে এখেতক লৈ গৈছিলোঁ ঠিক আছে বাৰু আমি এতিয়া ভিডিঅ'টো মানে বেছি আগ নাবাঢ়ো এইখিনিতে আমি মানে শেষ কৰিব বিচাৰোঁ আৰু অ'কে ঠিক আছে থেংক ইউ